আপুনি 21 তো 26 টিয়কত খেলিব আৰু পীযুষ হাজৰিকাৰ বোধহয় মতিভ্ৰম হৈছে কাৰণ পীযুষ হাজৰিকাৰ ইলেকশ্যন হৈ যোৱা 4 মাহ 5 মাহ হৈছে হয়নে নহয় কওক তো মই জেলৰ পৰা ওলোৱা 2 মাহ হৈছে মানুহৰ মাজত আহিছোঁহে মই এতিয়াই ভাবিম নেকি যে শিৱসাগৰত নেখেলোঁ মৰিয়নিত খেলিম শিৱসাগৰত নেখেলোঁ টিয়কত খেলিম শিৱসাগৰত নেখেলোঁ গুৱাহাটীত খেলিম মানে এই ধৰণৰ ভ্ৰম মই ভাবোঁ যে ৰাজনীতিত খুব কম হয় কিন্তু কিমান দুৰ্বল হ'লে কিমান হতাশ হ'লে কিমান ভীতিগ্ৰস্ত হ'লে এজন মন্ত্ৰীয়ে এনেকুৱা ধৰণৰ অনৰ্থক মূল্যহীন আৰু পাতল কথা ক'ব পাৰে মই ভাবোঁ যে আচলতে বিজেপিয়ে ভাবি আছিলে যে নহয় তেওঁলোকতো আৰু মাত্ৰ 5 মাহ হৈছে ইলেকশ্যনত তেওঁলোক জিকিবই কিন্তু উপনিৰ্বাচনত তেওঁলোকে থাওৰা সমষ্টিত এনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰাইজে এনেকুৱা ধৰণে তেওঁলোকক মানে নাকচ কৰিছে বা তেওঁলোকক তাচ্ছিল্য কৰিছে তেওঁলোকক গালি পাৰিছে তেওঁলোকৰ প্ৰতি অনাস্থা পোষণ কৰিছে যে ভীতিগ্ৰস্ত হৈ ভ্ৰম বকিবলৈ আৰম্ভ কৰিছে পীযুষ হাজৰিকাই মই ভাবোঁ যে এইটো পীযুষ হাজৰিকাৰ ভ্ৰমৰ বাহিৰে আন একো নহয় নিৰ্বাচন এটা শেষ হৈছে তাৰপিছত আপুনি ভাবিব নেকি লগে লগে কোনোবা মানুহে যে মই এইবাৰ এইটোত নেখেলোঁ আমুকত খেলিম এনেকুৱা ধৰণৰ ভ্ৰম বকা কথাটো পলিটিচিয়ানৰ ক্ষেত্ৰত মই ভাবোঁ যে এইটো এনেকুৱা ধৰণৰ তৰল ভ্ৰম বকাবিলাক বন্ধ হ'ব লাগে আৰু সঁচি অৰ্থত তেওঁলোকে ফেচ কৰক তেওঁলোকে যি ব্যাপক ৰূপত মূল্য বৃদ্ধি ঘটাইছে আজি গেছ চিলিণ্ডাৰৰ দাম গৈ 1000 টকা হ'লগৈ আজি ডিজেলৰ দাম গৈ 93 টকা হ'লগৈ আজি পেট্ৰলৰ দাম 102 টকা হ'লগৈ আজি মিঠাতেলৰ দাম আপোনালোকে দেখিছে 250 টকা পৰ্যন্ত হৈ গৈছে কিন্তু এনেকুৱা পৰিস্থিতিত মানুহে তেওঁলোকৰ প্ৰতি অনাস্থা পোষণ কৰিছে আৰু এইটো স্বাভাৱিক বিজেপিৰ প্ৰতি অনাস্থা আৰু তেওঁ ইয়াত কেম্পেইন কৰিবলৈ আহিছে এজন বিশ্বাসঘাতকৰ পক্ষত সুশান্ত বৰগোহাঁই নামৰ বিশ্বাসঘাতকজনৰ পক্ষত তেওঁ কেম্পেইন কৰিবলৈ আহিছে গতিকে মানুহেতো অলপ চলপ গালি দিবই সেই গালি খাই তেওঁ ভ্ৰম বকিলে কি লাভ আছে তো সেই গালি খাই ভ্ৰম বকি লাভ নাই আৰু অখিল গগৈক গালি পাৰিতো তেওঁ ভোট ল'ম এনেকুৱাতো ভাবি লাভ নাই তেওঁ দেখিছে যে ইয়াতে অখিল গগৈ এটা ইছ্যু অখিল গগৈ নিজে এটা বিষয় গতিকে তেওঁ মোক গালি পাৰাৰ আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে এইটো ভীতিগ্ৰস্ততাৰ লক্ষণ এইটো হতাশাগ্ৰস্ততাৰ লক্ষণ আৰু এটা কথা কৈছে যে আপোনালোক কাগজৰ বাদলে বা আপোনালোকে ঘৰত হাত পজিশ্যন কৰিব কি চাওঁ কোনে কি পজিশ্যন পায় সেইটোতো জনতাই নিৰ্ধাৰণ কৰিব কিন্তু আমি এতিয়ালৈকে কনফিডেণ্ট হৈ আছোঁ যে থাওৰাত আমি জিকিম আৰু বিজেপি আমাৰ লগত হাৰিব যোৱাকালি ধৈৰ্যগড়ৰ গাঁৱত তেওঁলোকে কেইবাজনো মন্ত্ৰী বিধায়কে তাত প্ৰচাৰ চলালে তাৰ ওপৰত কি ক'ব গোটেই অঞ্চলটোত চাওক 7জন নে 8জন মন্ত্ৰী গৈছে মিটিঙত হৈছে মানুহ 20 জন লগত তেওঁলোকৰ 30 জন গৈছে গোটেইখিনি মিলি 50 জন মানুহ হৈছে তো যদি 7জন মন্ত্ৰী গৈ মানুহ মাত্ৰ 20 জন হয় এখন মিটিঙত তাতকেতো মই ভাবোঁ যে লাজৰ কথাটো আৰু একো নাই গতিকে ধৈৰ্যগড়ৰ ঘৰত গৈ তেওঁলোকৰ অঞ্চলত গৈ এটা ধামাকা দিবলৈ গৈছিলে মানুহ 20 জন হৈ থুটমুট চেলেকি ঘূৰি আহিছে ঘূৰি আহি আৰু এনেকুৱা ধৰণৰ মানে ভ্ৰম নবকি কি বকিব কওক গতিকে এইটো পৰিস্থিতি হৈছে তেওঁলোকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী দুয়োজনে প্ৰচাৰ অভিযানলৈ আহিব সমষ্টিলৈ কি ক'ব কেনেকৈ আমি খুব আদৰণি জনাইছোঁ সকলোবিলাক মুখ্যমন্ত্ৰীৰ দৰকাৰ হ'লে প্ৰধানমন্ত্ৰীও আহক থাওৰালৈ খুব ভাল লাগিব ইলেকশ্যনটো জমি উঠিব হয়নে নহয় আহক হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'বৰ কাৰণে আকৌ ভাল পাব এইবাৰ আকৌ ডেকা ল'ৰাবিলাকক চিঞৰিব পাৰিব এই ল'ৰাহে তহঁতক বুলেট কি ৰঙৰ লাগিব তহঁতৰ বুলেটৰ পিছফালে গাৰ্লফ্ৰেণ্ড ঠিক হ'লনে নাই এইবিলাক ক'ব পাৰিব হিমন্ত বিশ্ব শৰ্মা আহক আমি এইবাৰ হিমন্ত বিশ্ব শৰ্মাক সুধিম এইবাৰ আহিব যেতিয়া ৰাইজে নিশ্চয় সুধিব এইবাৰ যে মুখ্যমন্ত্ৰী মহোদয় আপুনিতো মাইক্ৰ' ফাইনেন্সৰ লোন মাৰিম বুলি কৈছিলে মাইক্ৰ' ফাইনেন্সৰ লোনটো মহিলাবিলাকৰ মাৰি দিলেনে নাই এই কথাটো এইবাৰ সুধিব আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি সুধিম যে আপুনি যে মুছলমানৰ বিৰুদ্ধে লাগি লৈ বা খ্ৰীষ্টিয়ানসকলৰ বিৰুদ্ধে যাবলৈ গৈ আপুনি যে গো সুৰক্ষা আইন আনিলে তাৰ ফলস্বৰূপে থাওৰা বিধানসভা সমষ্টিৰ কিমান হাজাৰ পৰিয়ালৰ ক্ষতি হৈছে আপুনি জানেনে নাই আমি এই প্ৰশ্নটো কৰিম মুখ্যমন্ত্ৰীক যে মুখ্যমন্ত্ৰী ডাঙৰীয়া গো সুৰক্ষা বিধেয়ক বাতিল হ'ব লাগিব আপুনি কৰিব নে নকৰিব এনেকুৱা তৰা নৰা ছিগিছে নহয় অকল থাওৰা বিধানসভা সমষ্টিৰ মানুহক নি গো সুৰক্ষা বিলৰ ওপৰত আলোচনা কৰিবলগীয়া হৈছে আজি CMে মাতি লৈ গৈছে আজি CMে থাওৰা বিধানসভা সমষ্টিৰ মানুহক মাতি নিবলগীয়া হৈছে এনেকুৱা পৰিস্থিতি বেয়া তাৰমানে তো গতিকে আপোনাৰ পীযুষ হাজৰিকাই ভ্ৰম নবকিব কিয় পীযুষ হাজৰিকাই যেতিয়া কালি ধৈৰ্য আমাৰ ঘৰৰ গাঁৱলৈ গৈছে সেই অঞ্চলত যেতিয়া আঞ্চলিক ভিত্তিত মিটিং দিছে 8জন মন্ত্ৰী গৈছে মানুহ হৈছে 20 জন দুজন মানুহ পৰিছে মন্ত্ৰীৰ ভাগত
হে গতিকে এটা ভ্ৰম বকিব গতিকে পীযুষ হাজৰিকাই ভ্ৰম বকাটো স্বাভাৱিক তাতে সেই সভাতে মানে 1 লাখকৈ টকা দিয়াৰ কথা ক'লে মানে আপোনাৰ ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনে পাৰ্টি খাবলৈ দিব বোলে যোনে বেছি ভোট তাৰ পৰা দিব মানে বিজেপিৰ এতিয়াতো শেষ ৰিচৰ্টটো সেইটোৱে আৰু টকা 1 লাখ 5 লাখ 10 লাখ এনেকৈ বিজেপিয়ে মানে অফাৰ দিব লাগিব এতিয়া অফাৰ এনেকৈ টকাৰ অফাৰ নিদিলে এই মুহূৰ্তত বিজেপিৰ অৱস্থা বেয়া গতিকে টকাৰ ঢল বোৱাই দিছে গোটেই সমষ্টিটোত গোটেই আকাশে বতাহে এতিয়া বিজেপিয়ে কেৱল টকা উৰাই দিছে কিন্তু চব টকাবিলাক পানীত চাব এইবাৰ বিজেপিৰ টকা অলপ লোকচান হওক ভালেই হ'ব ন এইটো 2 নম্বৰী পাৰ্টি সিহঁতৰ অলপ পইচা লোকচান হওক পূৰা পইচা আমাৰ থাউৰাত এইবাৰ যাওক আৰু ৰাইজেও মই ভাবোঁ যে যদি পইচা যিমান উৰি আছে নহয় ৰাইজে থাপ মাৰি ধৰক পইচা লওক কিন্তু একদম গাদ্দাৰক এইবাৰ একদম উল্টাই গাদ্দাৰী কৰি পঠিয়াই দিব লাগে বিশ্বাসঘাতকক এইবাৰ হৰুৱাব জ্ঞানেশ্বৰী যি আমাৰ বৰা আছিলে তেখেতৰ প্ৰচাৰ পত্ৰিকা বিতৰণত বিজেপি শংকিত হৈছে নেকি মানে আমাৰ জ্ঞানেশ্ৰীয়ে খুব ভালকৈ প্ৰচাৰ কৰি আছে জ্ঞানেশ্ৰী খুব চিৰিয়াছ ছোৱালী ভাল ছোৱালী গতিকে জ্ঞানেশ্ৰীয়ে খুব ভাল প্ৰচাৰ কৰি আছে আৰু জ্ঞানেশ্ৰীৰ কাৰণে যদি ভয় খাইছে পীযুষ হাজৰিকাই তেতিয়াহ'লে পীযুষ হাজৰিকাই মন্ত্ৰিত্বই ত্যাগ কৰিব লাগে আচলতে হয় নহয় আমি এটা নতুন দল এটাৰ মুখপাত্ৰ তেওঁৰ কাৰণে যদি এনেকুৱা ভয় খাইছে পীযুষ হাজৰিকাই তেতিয়াহ'লে পীযুষ হাজৰিকাই মন্ত্ৰিত্ব ত্যাগ কৰিব লাগে